নৱেম্বৰ ঈশ্বৰ পুত্ৰৰ জন্মদিন সমগ্ৰ বিশ্ববাসীৰ লগতে আমিও এই বন্তিগছিৰে তেখেতক আমি জন্মদিনৰ শুভেচ্ছা যাচিছোঁ তেখেতে য'তেই আছে সুখলে থাকক তেখেতৰ আত্মাই শান্তি পাওক আৰু তেখেতৰ যাতে অতি শীঘ্ৰে তেখেতে ন্যায় পায় তাকে আজি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ সমগ্ৰ বিশ্ববাসীৰ লগতে আমিও বিচাৰিছোঁ যাতে দুখীয়া অতি শীঘ্ৰে শাস্তি পাওক আৰু তেখেতৰ নিচিনা মনুষ্যৰ ক্ষেত্ৰতে যদি এনেকুৱা হয় মানে ন্যায় পাবলৈ যদি ইমান দেৰি লাগে তেতিয়াহ'লে সাধাৰণ জনতাৰ হকে মাত মাতিব কোনে গতিকে তেখেতৰ অতি শীঘ্ৰে দুখীয়া শাস্তি পাওক তাকে কামনা কৰিছোঁ আৰু এই বন্তিগছ জ্বলাই এটাই মন কৰিছোঁ যাতে তেখেতৰ যি কৰ্মৰাজি আছিল সেই কৰ্মৰাজি আমাৰ জীৱনতো যাতে আমি অনুপ্ৰাণিত হৈ সেই কৰ্মৰাজিৰে যাতে আমি আগবাঢ়ি যাব পাৰোঁ তাকে ভগৱানৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ ধন্যবাদ